নমস্কাৰ। আবৃত্তি কৰিবলৈ লোৱা কবিতা সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ। কবি প্ৰণৱ কুমাৰ বৰ্মন। সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? তোমাৰ বাবে মোৰ শব্দৰ দুহাতত গজি উঠে সমনীয়া। পাণবজাৰলৈ নাযাবা সন্ধিয়া। সান্ধ্য আইনেৰে মাতাল দীঘলী পুখুৰীৰ পাৰ। অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ। কিমান অশান্ত বতাহ নিশান্তৰ কামৰা। সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই। তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিম দৰিকণা। মোৰ একুৱাৰিয়ামত নাচিবহি। মই দৰিকণা ধৰিবলৈ বৰশী নাবাওঁ। তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধোৱা হ'ম। তুমি কি ভাল পোৱা গৰমত? চিত্ৰা, মেৰিণ্ডা নে পেপচি, থামছআপ? আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ। ঘোলা পানীত কলেৰা খাই যৌৱন প্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ। তুমি কি ভাল পোৱা, মেডনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেলোৱা সাগৰিকা। এই চিঞৰ বুভুক্ষ মানুহৰ মই সহিব নোৱাৰোঁ। আশীৰ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা ব্ৰেপ্পাঘাতৰ সংজ্ঞা। আইসকলক সোধা তেওঁলোকক কিমান বাৰ উলংগ কৰা হৈছিল আন্ধাৰত। চোলাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয় ৰঙৰ এটি খাম, বন্ধুসকলে জোকায় কিয় লৈ ফুৰা ৰেচনৰ কাৰ্ড। তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্তৰ প্ৰেমৰ ঠিকনা। তুমি চিচিকাছৰ সাধু শুনিছানে? স্পাৰ্কাছৰ কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটো লৈ উভতে শিক্ষক বাইৰন। টিভিত মৰে খেতিয়ক প্ৰিটছ। উতনোৱা ছোৱালীৰ নিৰুদ্দিষ্ট হয় মহানগৰীৰ মৌন বুদ্ধ মৃত ঈশ্বৰ ক্ৰুশবিদ্ধ যীশু। তুমি হিকমতক কেতিয়াবা হাত দুখন খুজিছিলানে? লৰকাক, নেহৰুদাক? খাবা খাবা মোৰ হৃদয়ৰ ৰাছিয়াৰ ভটকা। খাই জানো চাহাহে খিলখিলাই তোমাৰ হৃদয়ৰ এপাহ খৰিকা যায়। মই ধূমপান কৰোঁ, ই মোৰ এটা নিচা। তুমি এটা গানৰ চিগাৰেট। লগ পালে মোৰ দেউতাক সুধিবা, তেওঁ নিচা অৰণ্যৰ। সেউজীয়া পথাৰৰ আহাৰৰ দূত। শোষণৰ ভৰত তেওঁ এজন পূজা মানুহ। সাগৰিকা, দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই। এদিন তুমিও গুচি যাবা মোৰ বুকুৰ ৰক্ত জবা ছিঙি। জালুকবাৰী নাইবা গৃহিণী। দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান, মোৰ নতুন দিনৰ আং চাং চুকি। দি যাবা মাথো মোৰ কলমত তেজৰ চিয়াহী। বাৰুদৰ আখৰ লিখিম। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? ধন্যবাদ।